নমস্কাৰ মই মীনাশ্ৰীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মীনাছ ৱৰ্ল্ডৰ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আজি হ'ল 12 নৱেম্বৰ, মোৰ বাৰ্থডে, জন্মদিন। তো আপোনালোকে আশীৰ্বাদ কৰিব মোৰ আহিবলগীয়া দিনবোৰ যাতে ভালকৈ যায়। হে গাইজ, জাষ্ট কামৰ পৰা অলপ ৰেষ্ট পাইছোঁ, আপোনালোকৰ লগত অলপ কথা পাতোঁ বোলো। বাৰ্থডে বুলি বেছি মানুহ মাতা নাই, ছাডেন প্লেন কৰা হৈ গৈছে। ৰাতিপুৱা মই প্লেনটো কৰিলোঁ আৰু লগৰকেইজনীক মাতিলোঁ। 4জনী হ'ল হয়, কিন্তু এতিয়া 3জনী আহিব। আপোনালোকে ভিডিঅ'টো চালে গম পাব। এজনী নাই বাৰু, তাই বিয়া হ'ব, তো তাইক মিছ কৰিম, তাই নাই। আৰু বাকী আমাৰ ওচৰৰ বৌহঁতক মাতিছোঁ, আৰু মোৰ বয়ফ্ৰেণ্ড আহিব আৰু দাদা 3টা আহিব, বাছ ইমানেই। ব্লগটো আজি ষ্টাৰ্ট কৰিছোঁ যাতে মোৰ মেমৰি হিচাপে থাকিবলৈ। আপোনালোকে নাহাঁহিব যে ব্লগ কৰিছে, বেছি ডাঙৰো নহয়। তো ইমানটো এনেই মই ৰাতিপুৱা মন্দিৰ যাওঁ, কিন্তু এবাৰ মন্দিৰ যোৱা হোৱা নাই। ছোৱালীবিলাকৰ প্ৰব্লেম বুজিয়ে পায়, তো মন্দিৰ যোৱা নহ'ল। বেয়া লাগি আছে, এবাৰ মন্দিৰ যাব নাই পৰা। এনেই প্ৰতিবাৰে মই মন্দিৰ গৈ চাকি এগছ দিওঁ, এবাৰ যোৱা নহ'ল বাৰু, একো নহয়। আৰু লগৰকেইজনী কোন কোন আহিব, দাদাহঁত কোন কোন আহিব, আপোনালোকে ভিডিঅ'টো চাব যেতিয়া গম পাবই কোন কোন আহে। তো ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ ব'লক। এয়া আমাৰ মা কামত ব্যস্ত। কেনেকুৱা লাগিছে ছোৱালীৰ বাৰ্থডে? ভাল লাগিছে। কি খোৱাবা? ৰুচি পুৰি আৰু বুটৰ দালি। কোনে কেনেকুৱা বনালা? ভালে বনাইছে। ৰাইজে খাব। আমাৰ বনাই আছে মাংস। নবৈ বহুত ধুনীয়া বনায়, আজি ৰান্ধনি। এয়া মাংস বনাই থাকক। এয়া আমাৰ বৌয়ে বহুত ধুনীয়া বনায়, একদম ফেমাছ এয়া চব কি ধুনীয়া হৈছে, আপোনালোকে চাই থাকক। দি আছে ৰুটি। ভাল ছোৱালী ন, ক'ত চব কাম কৰিব পাৰে তাই। হা কিয়? ভাল লাগিছে আকৌ, ইমান ধুনীয়াকৈ কাম কৰিব জানে, মাকক সহায় কৰি দিয়ে ন। চাওঁ দাঁতকেইটা চাওঁ। ই লিপষ্টিক পুৰি, ফুলা ফুলা পুৰি। নবৌয়ে বনাই আছে গৰমত একদম ধুনীয়াকৈ বনাইছে, একদম ফুলা ফুলা পুৰি। বনাই থাকক। আৰু 6টা বাজিব হৈছে, মোৰ লগৰকেইজনীক 6টামানত মাতিছোঁ, সিহঁত আহিবই। মই এতিয়ালৈকে একো ৰেডি চেডি হোৱাই নাই, তো ৰেডি হৈ লওঁ, আপোনালোকক তাৰপিছত লগ পাই আছোঁ ভিডিঅ'ত। আমাৰ পোৱালীবোৰ আহি গ'ল, পোৱালী ৰেডি বাৰ্থডে কাৰণে। কিবা এটা পেহীৰ বাৰ্থডে কি ক'ব আছে? একো নকওঁ। এয়া লগৰকেইজনী আহি গ'ল। হাই, হেপী বাৰ্থডে। থেংক ইউ। ব'লা ব'লা ব'লা, থেংক ইউ। গৈ আহি গ'ল, থেংক ইউ অহাৰ কাৰণে। ৱেলকাম। দিয়া উঠা, ধুনীয়াকৈ উঠা। তুমি ফটো উঠি আছা? হ'বলগীয়া ফটোগ্ৰাফাৰ, ফটো পোষ্ট। তোমাৰ অনুভৱ কেনেকুৱা আজি আহি? এইবছৰ বিয়া পাতি কেনেকুৱা লাগিছে? বিয়া পাতি তেনেকে লগ নোপোৱা কাৰণেহে বেয়া লাগি আছে। পঢ়ি শুনি এতিয়া কেনেকুৱা লাগিছে? পঢ়িখিনি একদম ফাল্টু। আপোনাৰ চাকৰি পাই বহুত আৰাম। চাকৰি যায় নে নাযায়? সিহঁতৰ ফটো আমাৰ বাৰ্থডে গালক মই দেখাব লৈছোঁ, চবে চাওক, চবে চাই কৰি কমেণ্ট কৰিব। তাই চপ্পল ভালকে চাব। আৰু এখোজ বুঢ়ী দিশত গৈ আছে, বুঢ়ী হৈ গ'লো। ঘূৰা চুমি
আমাৰ ফ্ৰেণ্ড এয়া সুচিত্ৰা আৰু এয়া জয়াই ফটো উঠাই আছে আৰু এয়া আমাৰ হ'বলগীয়া আৰু এয়া বাৰ্থডে গাৰ্লে এয়া কেক লৈছে এইটো কেক চাওক চাওক এয়া কেক এয়া কেক কাটা হ'ব অলপ পিছত আৰু চাব কেক কাটাটো ভিডিঅ' আহি আছে চাই থাকক স্কিপ নকৰিব নহয় নহয় এতিয়া ভিডিঅ'ত মোক দিব লাগিব নেকি গীতা আহিল দেই বাৰ্থডে কাৰণে আহিছে থেংক ইউ কোৱা সঞ্জীৱ দা কিবা কোৱা মোক হেপী বাৰ্থডে বুলি কোৱা আকৌ মই কৰি আছো আকৌ ভিডিঅ' এতিয়া এতিয়া কেক কাটা ৰখি আছা হ'ব দিয়া নৰ্মেল ভিডিঅ' চব হ'ব লাগিব এইটো দিবই লাগিব দেই এইখিনি কিন্তু ভিডিঅ'ত দিবই লাগিব ফুটা হৈ যাব নেকি তোমালোক থাকিবা দিয়া আমি হাঁহিম দোকানত যাব তোমালোকে থাকিবা আমি হাঁহি দিম তাতে চেনেলটো হেৰি দোকান আছে ও সিনেমেটিক ভিডিও এটা হাই দম থেকে দিলে লগবা দিও নে দিয়া দিয়া সুইটো জিবি লাগে এই কেণ্ডেল জ্বলাব লৈছে মমতাই তাৰপিছত বাৰ্থডে গাৰ্লে কেক কাটিব নিজে খাই দিয়া নিজে খাই দিয়া খাই দিয়া ৰবা ৱেট काट लेता है हमको तो दो এই আমাৰ হ'বলগীয়া দৰা বন্ধু এইবিলাক हैप्पी बर्थडे এই মেকআপ বেয়া হ'ব 10 মিনিট রকম অবশ্য বলতে তুমি উল্টা অকণ লগাই দিয়ে ইয়াত গামোচাখন লগাই দিয়া তেতিয়াহে বাৰ্থডে লাগিব এই ক্ৰীমখন লোৱা খুৱাই লোৱা OnePlus লাগে যদি OnePlus আছে ধৰিয়ে লৈছা নেকি নহয় এইটো কাৰ এইটো মোৰে হ'ব গৈ পিছলে হকিৰ ড্ৰয়িং ধুনীয়া कौन मुर्गी आधा चाइनीज আধা হ'ল ইমান ধুনীয়া হৈছে তুমি আঁকিছা হয় আৰু পঢ়িছা দে বহুত ধুনীয়া पोलियो हो गए ए पोलियो हुआ गो अपना बुआ घर अवस्था এইটো কি पसी গৈছে এনেকুৱা চিষ্টেমে মাংস ভুজি নহয় কি ভুজি তিন ভুজি एक भुजी আমি কেক খাইছো এবি কিবা কবা চাই থাকক আমি খাই বৌয়ে খাই আছে ধুনীয়াকৈ বনাইছে চবৰ ৰিভিউ ভাল পাইছে ন কণ মায়ে বনোৱা কেনেকুৱা লাগিছে একদম ধুনীয়া হা তই কেনেকুৱা পাইছ বহুত মজা হা বাই বাই কোন ক'ত যাবা কোৱা বাই বাই কোৱা বাই বাই
য়েছ কেনেকুৱা যোৱা যোৱা বাই বাই অলপ বেছি খাবা দিয়া সঞ্জিতা কোৱা বাই 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 কোৱা কোৱা বাই বাই গুড নাইট বাই বাই তো গাইজ এতিয়া মই মোৰ গিফ্টবোৰ আনবক্সিং কৰোঁ আপোনালোকে চাই থাকক কি কি আছে এইটো এটা ধুনীয়া বেগ কোনে দিছে গম নাপাওঁ বাৰু বহুত ধুনীয়া লাগিছে এইটো থেংক ইউ যোনে দিছে আৰু এটাটো আছে ধুনীয়া লাগিছে থেংক ইউ থেংক ইউ চবকে ধুনীয়া ধুনীয়া গিফ্ট দিয়াৰ বাবে এণ্ড মোৰ বাৰ্থডে দিনা ইমান ধুনীয়া কৰি তোলাৰ বাবে থেংক ইউ এভৰিৱান আজি ভিডিঅ'টো ইমানেই আজিৰ বাৰ্থডে উঠা কেইখনমান ফটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই